আজি আমি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ চেগতে যিটো নেকি আমি এটা মহৎ উদ্দেশ্য লৈ আজি কাম কৰিবলৈ গৈ আছো সেইটো যাতে সকলোৱে চলি যায় সেই একো চমৰৰে ব্যক্তিসকলক আমি স্মৰণ কৰিম। প্ৰথমে আমি সকলোৱে মিলি উদযাপন সমিতিৰ তৰফৰ পৰা আমি এটা বিশেষ এটা দিনত উপস্থিত হৈছোঁ। সেই দিনটোত আমি সিহঁতসকলক কিছু হ'লেও স্মৰণ কৰিম। আমি যিহেতু এই মানৱ জাতিৰ পৰা তেখেতসকলে এতিয়া জৈৱ শক্তিত পৰিণত হ'ল তেখেতসকলে। গতিকে আমি নিশ্চয় সিহঁতক কেনেকৈ স্মৰণ কৰিম, আমাৰ ভুল ভ্ৰান্তি হোৱাটো নিশ্চিত। সেয়ে গতিকে আমাৰ ব্যৱস্থাটো যাতে সকলোকে চলি যায় তাৰ কাৰণে আমি সিহঁতলৈ আমি সহস্ৰ প্ৰদান জনাইছোঁ। আৰু মই এইখিনি বেছি নকওঁ, এতিয়া আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিম। এই অনুষ্ঠানটো আমি উদ্বোধক হিচাপে প্ৰাঞ্জল বৰ্মন, তেখেত উপসভাপতি টেক্সি ডিপাৰ্টমেণ্ট মালিক সন্থা, আৰু তেখেতসকলক আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰিব আমাৰ পূজাৰ উদযাপন সমিতিৰ সম্পাদক নিপেন কোঁৱৰ, তেখেতসকলক মই বিনম্ৰ অনুৰোধ জনালোঁ তেখেতসকলক আদৰণি জনাবলৈ। এয়া আমাৰ প্ৰাঞ্জল বৰ্মন। আমি তেখেতক বন্তি প্ৰজ্বলনৰ কাৰণে বন্তি প্ৰজ্বলন কৰাৰ আগে আগে দুআষাৰ ক'বলৈ ভক্তপ্ৰাণ ৰাইজ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ভক্তপ্ৰাণ ৰাইজক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্জল বৰ্মন, ওৰফে বাপু বুলি সকলোৱে জানে। তো এই বাপখনৰ লগত মই আজি নহয়, আজি প্ৰায় 2005 পৰাই জড়িত। যদিও মই ইয়াতে ধৰক বৰ্তমান মোৰ ইয়াতে কোনো গাড়ী ঘোঁৰা নাই যদিও বা চালক হিচাপে নাই যদিও এসময়ত আছিলোঁ। ইয়াৰ পৰা গৈ মই এটা বিত্তীয় কোম্পানীত মানে চাকৰি সূত্ৰে কৰ্মৰত। তো যি কি নহওক, আমাৰ ইয়াতে যিসকল উপস্থিত ৰাইজ আছে, তো সকলো ৰাইজকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। আৰু লগতে এই আমাৰ যিটো অনুষ্ঠানটো সকলোকে চলাই নিয়াত সকলোৱে যেন সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছোঁ। তো এইখিনি কৈ মই বক্তব্য সামৰি কৰিছোঁ। তেখেতক আমি চবেই এটা লৈ জ্বলাই দিয়ে, তাৰপিছত খাৰি দিলে আপোনালোকে নিজান জনাব। আৰু এটি বৰ্তমান সময় সকলোৱে নিজৰ আসন লওক। আমাৰ তেখেত আমন্ত্ৰিত পাপক
বৰ্মন সভাপতি টেক্সি ডিপাৰ্টমেণ্ট মালিক ঘণ্টা আৰু লগতে সমাজকৰ্মী আৰু তেখেতসকলক আমি যিটো আমাৰ মহান কাৰ্য তেখেতে উদ্বোধন কৰি দিলে তাৰ বাবে আমি বিশেষ বহুত বহুত ধন্যবাদ থাকিল আৰু লগতে আমি শেষত আমি আত্মীয়সকলৰ চিৰমংগল কামনাৰে আমি একদিন সময় অৱলম্বন কৰিম সেয়ে সকলোকে একদিন সময় যাতে আমাৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া সকলোভাৱে চলি যায় ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম আৰু শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাই যাতে আমাক আশীৰ্বাদ কৰে ভালে ভালে চলি যায় সেয়েহে মই এক মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনালোঁ ওম শান্তি ওম শান্তি ওম শান্তি এই যে আমার এই কার্যসূচী এইখানটা সমাপ্ত বলে আমি ঘোষণা করে দিলাম ধন্যবাদ জয় বাবা বিশ্বকর্মা কি 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 Later.